নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি সোমবাৰ, গতিকে মই মন্দিৰলৈ বুলি ওলালোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মন্দিৰৰ ভিতৰলৈ আমি এতিয়া সোমাই যাম। চিৰিবোৰ বৰ ওখ, তথাপি মন্দিৰলৈ গৈ কিবা এটা পবিত্ৰ অনুভৱ হয়, গতিকে যাব লাগে সকলোৱে। আহি আমি ইয়াতে চাকি বন্তি জ্বলালোঁ। বহুত ভিৰ, কাৰণ শাওণ মাহ চলি আছে কাৰণে বহুত ভিৰ হয় আৰু সোমবাৰে সন্ধিয়া গৈছোঁ, থিয় হ'বই জেগা নাই, তথাপি আৰু ভাল লাগে। ইমান ভক্তৰ সমাগম। ভিতৰলৈ যাবলৈ লাইন পাতিব লাগে, কিন্তু তথাপি আৰু আমি কিবাকৈ সোমাইছোঁ আৰু ভিডিঅ' কৰাটো সাংঘাতিক ডাঙৰ কথা। তাৰে ভিতৰত গৈ ইমান ঠেলা হেঁচা, মোবাইল উলিয়াবই নোৱাৰি, তথাপি আৰু ট্ৰাই কৰিছোঁ অকণমান ভিডিঅ'টো আপোনালোকক দেখাবলৈ, অকণমান ভিতৰৰ অংশ দেখাবলৈ। এতিয়া আমি ভিতৰলৈ যাম। বাহিৰৰ পৰাই অকণমান প্ৰথমতে দেখাই লৈছোঁ। ভিতৰৰ কিন্তু শিৱলিংগটো স্পৰ্শ কৰি সাংঘাতিক কিবা এটা পবিত্ৰ অনুভৱ হয়। কষ্টকৈ ভিডিঅ'টো কৰিছোঁ, আপোনালোকে চাই ভাল পাব। যিয়েই নহওক, ভিডিঅ'টো আৰু এইখিনিতে আমি সমাপ্ত কৰিব লাগিব। এয়া এতিয়া হাতত ধাগা বান্ধি হাই কৰি দি पंछी बनूं उड़ती फिरूं मस्त गगन में, आज मैं आजाद हूँ दुनिया की नजर में।